স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন এতিয়া ৰাজ্য পুলিচ প্ৰশাসন লোকসকল অধিক কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। অসম অৰুণাচল সীমান্তৰ ৰাজগড় আৰক্ষী চকীৰ দৈনিক তালাচী অভিযান চলাই থকা পৰিলক্ষিত হৈছে। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত যাতে কোনো স্বাধীনতা দিৱসৰ প্ৰাক্ষণত যাতে কোনো কুটাঘাত কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবেই প্ৰতিখন যান বাহন তালাচী চলোৱা পৰিলক্ষিত হৈছে। সমাগত 15 আগষ্টৰ কাৰণে আমি বৰ্তমান নাকা চেকিং ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড়ত নাকা চেকিং কৰি আছোঁ। বৰ্তমান কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে কুটাঘাতকমূলক কাম কৰিব নোৱাৰে বা কিবা যিকোনো যান বাহনত কুটাঘাতকমূলক বস্তু অনা নিয়া কৰিব পাৰে, সেইটো কাৰণে আমি তন্নকৈ গাড়ীসমূহ চেকিং কৰা হৈছে। অৰুণাচলৰ পৰা যিবোৰ আমাৰ গহপুৰ অভিমুখে বা অসমৰ অভিমুখে আহে সেইবোৰ গাড়ী আমি তন্নকৈ নাকা চেকিঙত চোৱা চিতা কৰিছোঁ। যিকোনো মুহূৰ্ততে আমি চেকিং কৰিয়ে আছোঁ।